Hello friends, welcome to my channel Trendy Bupa. কি খবৰ আপোনালোকৰ? পূজাৰ শপিং বিলাক ষ্টাৰ্ট হৈছে নে নাই? মই পিছে কৰিব পৰা নাই, কৰিম পূজাৰ শপিং যাব লাগিব। এতিয়ালৈকে যোৱা নাই বাৰু। ছুটি মানে কি টাইম মিলক আৰু অফিচৰ পৰা তেনেকে। আপোনালোকে কৰিলে নে নাই? আজি মোৰ দিনটো বহুত ভালকৈ গ'ল দেই। আজি বহুত দিনৰ মূৰত আৰবিৰ দিনত একদম 4 ঘণ্টামান শুলে। বহুত দিনৰ মূৰত ময়ো শুবলৈ পালোঁ। মই এখন শাৰী বনাই আছিলোঁ, শাৰীখনৰ কথা মই আগৰ ভিডিঅ'ত কৈছিলোঁ। সেইখনৰ শাৰীখনৰ এটা মোটিভ বনালোঁ। ভাবিলোঁ মোটিভটো আপোনালোকৰ আগত এবাৰ দেখাওঁ, কেনেকুৱা লাগে আপোনালোকে চাই মোক জনাব। তো ঠিক আছে, ডিজাইনটো চাই লওঁ, ভাল লাগিল নেকি জনাব। যদি ভাল লাগে ধুনীয়া ধুনীয়া কমেণ্ট কৰি দিব, মোৰ ভাল লাগিব। আৰু যদি বেয়া লাগে কিবা ভাল লগা তেতিয়াহ'লে সেইটোও জনাই দিব। তেতিয়া নেক্সট ভিডিঅ'ত মই আকৌ সেইখিনি কাৰেক্ট কৰি ল'ব পাৰিম। ভিডিঅ'টো চাওঁ বলক।
ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু আৰু জনাব তাৰ পাছত আৰু যদি কিবা বেলেগ ডিজাইনৰ ভিডিঅ' লাগে বেলেগ ডিজাইন কেনেকৈ বনাওঁ আপোনালোকৰ কিবা ৰিকুৱেষ্ট থাকে তেনেহ'লে মোক জনাব মই বনাই দিবলৈ চেষ্টা কৰিম আৰু বেকগ্ৰাউণ্ডৰ পৰা পুৰা কথা পাতি আছে আপোনালোকৰ লগত চাগে হেপী পূজা কৈ আছে আজি তাই দুটা কাপোৰ আহিলতো সেইকাৰণে মনত বৰ ফূৰ্তি ঠিক আছে আপোনালোক হেপী পূজা কোৱা নাই আপোনালোকে কওক আৰু হেপী পূজা ক'ব ৰ'বা পুৰা খেলাত ব্যস্ত হৈ আছে তাৰ পাছত যদি আপোনালোকৰ তেনেকুৱা কিবা ৰিকুৱেষ্ট থাকে কিবা এটা ডিজাইন আপোনালোকক বনাই মই দেখুৱাব লাগে তো মই বনাই দেখাম যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব ধুনীয়াকৈ কমেণ্ট কৰি দিব কেনেকুৱা লাগিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব থ্যাংকছ ফৰ ৱাচিং বাই বাই